নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাবলৈ লৈছোঁ মানে একদিন ঘূৰি ফুৰিছোঁ ইফালে গৈছোঁ ঘৰলৈ গ'লোঁ মুঠতে ইফালে সিফালে ঘূৰা ফুৰা কৰি থাকোঁতে ভিডিঅ' কৰা হোৱা নাই আৰু মাজতে এক্সাম আহিছিলে থাৰ্ড গ্ৰেডৰ পৰীক্ষাটো বেয়া হৈছে বাৰু তথাপিতো পঢ়িবতো লাগিব অকণমান তেনেকৈ থাকোঁতে ভিডিঅ' কৰা নহ'ল আৰু আজি কাতি বিহুৰ কাৰণে কালি আৰু লক্ষ্মী পূজা পাৰ হৈ গ'ল তেনেকৈ ঘৰত কিবা কিবি কাম চাম কৰি থাকোঁতে ভিডিঅ' কৰা নহ'ল আজি কাতি বিহু বুলি পথাৰলৈ আহিছোঁ যেতিয়া মোবাইলটো হাতত লৈ আহিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ এতিয়া পথাৰলৈ আহিছোঁ মানুহজন আৰু মই পথাৰত ধান চাবলৈ আহিছোঁ এবাৰ পিছে ধান বহুত দেৰিকৈ ওলাইছে আগতে কাতি বিহুত বহুত থোক ওলায় এবাৰ থোক একদম কমকৈ ওলাইছে ধুনীয়া হ'ব চাগে এতিয়া পানী হৈ আছে সেইকাৰণে এতিয়ালৈকে ওলোৱা নাই আজি চাকি দিয়াৰ পাছত চাগে ওলাব আৰু এনেও এটা কথা কয় দেখোন চাকি দিয়াৰ পাছতেই থোকবোৰ ধুনীয়া হয়নে আৰু এতিয়া ওলাইছে বাৰু ইমানো নোলোৱাকৈ থকা নাই তথাপিতো আগৰ দৰে নহয় আগৰ দৰে পথাৰলৈ আহিলে মানে একদম ধুনীয়াকৈ থোকবোৰ থাকে এইবাৰ ইমান বেছি নাই এতিয়া বাৰু মই সোমাই আহিছোঁহে সেইকাৰণে ইয়াত নাথাকিবও পাৰে আগলৈ আছে নেকি এইকেইদিনত মানে পানী ইমানেই বেছি আছে সেইটো কাৰণেও ধানৰ থোক এতিয়ালৈকে ভালকৈ ওলোৱা নাই চাগে চাওক ইমান বেছি পানী হৈ আছে চাওকচোন চাৰিওফালে কেৱল সেউজীয়া মাথো এনেও আমাৰ মানুহৰ বাবে সেউজীয়াটো বহুত বেছি ভাল হয় আৰু যেতিয়া সেউজীয়া মাজত থকা হয় মনটো কিবা সজীৱ যেন লাগে নহয়নে বাৰু আজি দিনটোত বোলে পথাৰত ধান চাবলৈ আহিব লাগে তেতিয়া লক্ষ্মী আই ভাল পায় বোলে আৰু নাহিলে মানে লক্ষ্মী আই ভাবে বোলে গৃহস্থই মোক চাবলৈ অহা নাই ঘৰত গৃহস্থ নাই আৰু সেইকাৰণে বেয়া হয় বুলি কোৱা শুনিছোঁ তো এবাৰ আহিছোঁ যেতিয়া লক্ষ্মী পূৰা উঠাইহে লৈ যাম আৰু ধেমালি কৰিছোঁ দেই কনো মই লক্ষ্মী তথাপিও পথাৰৰ ধানবোৰ যাতে ভাল হয় যিবোৰ আমাৰ আইতাহঁতৰ দিনৰ পৰা শুনি আহিছোঁ পৰম্পৰা সেইবোৰ মানি চলিবৰ কাৰণে চাবলৈ বুলি আহিছোঁ আৰু গধূলি চাকি দিবলৈ অহা হ'ব তেতিয়া ভিডিঅ' কৰিব পাৰোঁ নাজানো কাৰণ লগত বেটিও আহিব আৰু ঘৰত মানে ইমানেই ইটো সিটো কাম কৰি থকা হৈছে কাতি বিহু বুলি পিঠা পনা বনাই থকা হৈছে সেইটো কাৰণে মই মোবাইল উলিয়াই ভিডিঅ' কৰি থাকিবলৈও টাইমটো পোৱা নাই আগতে ভিডিঅ'টো যেনেকৈ হ'লেও কৰোঁ বুলি তেনেকৈ চেষ্টা কৰোঁ এতিয়া মানে সঁচা কথা ক'ব গ'লে মই এলেহুৱা হৈছোঁ মানে লেজি গাই কপি কৰিছোঁ বুলি ক'ব লেজি গাই নহয় মানে এলেহুৱা হৈছোঁ আৰু সেইটো কাৰণে ভিডিঅ' কৰি থকা নাই আজি কৰিছোঁ যেতিয়া আজিৰ পৰা কণ্টিনিউ কৰিম বুলি ভাবিছোঁ আৰু কি হয় গৈ এতিয়া এইটো ভিডিঅ' কেতিয়া আপলোড কৰোঁ সেইটোহে ক'ব নোৱাৰিছোঁ দেই মানে আজি কাতি বিহুত ভিডিঅ'টো ৰেকৰ্ডহে কৰিছোঁ কেতিয়াবা আপলোড হয় কাৰণ মই ইমানেই এলেহুৱা এডিট কৰিবলৈ বা পাৰোঁ নোৱাৰোঁ বাকী আহিছোঁ মানুহজনে সেইফালে বহুত দূৰলৈ গ'ল আৰু মই কাঁচিখন লৈ পাছে যাব লাগে তেওঁ বহুত দূৰত পালেগৈ মই ভিডিঅ' কৰি আছোঁ অৱশ্যে ঘূৰি আহোঁতে এইফালে আহিব আৰু লগতে যাব পাৰিম এই দুবাৰ তিনিবাৰ ধান বহুত ধুনীয়া হৈছে ক'বলৈও ভয় নহয় মুখ লাগি যাব পাৰে মানে পানী আছে এতিয়াও পানী আছে চাওক কিন্তু আগতীয়াকৈ ৰোৱা যে সেইকাৰণে ধানবোৰ ওলাইছে বাকী পাছত ৰোৱা মানে কি ইমানো দেৰিকৈ ৰোৱা নহয় 3-4 দিনমান পাছতহে ৰোৱা তথাপিতো কেনেকৈ জানো সেইবোৰ ওলোৱাই নাই পানী সেইফালে বেছিয়ে হ'ল নে কি নে বেছিকৈ পাইছে নেকি কিন্তু ইয়াতো পানী আছে বাকী ইমানো মই খেতিৰ বিষয়ে নাজানো মাহঁতক বা এওঁক সুধিব লাগিব যিহেতু মোৰ ঘৰত খেতি নাছিলে এতিয়াহে মই খেতি পাইছোঁ তথাপিতো তেতিয়া খেতি নাথাকিলেও মই মাহীহঁতৰ ঘৰবোৰত যাওঁ দেই ধান চান দাবৰ বাবে যাওঁ ৰুবৰ বাবে যাওঁ আৰু সেইটো কাৰণে চাগে ইমান খেতি কৰা ঘৰ এখন পালোঁ যিহেতু যাওঁ আৰু খেতি চেতি কৰি ভাল পাওঁ যেতিয়া ভগৱানে দিলে চাগে খেতি কৰা ঘৰ ভাল পাব এই খেতি কৰা ঘৰলৈকে যাওক বুলি নাজানো আৰু কি কাৰণে ইমান খেতি কৰা ঘৰ দিলে যোৱাবাৰ যেতিয়া কাতি বিহুত ধান চাব আহিছিলোঁ তেতিয়া এইফালে পৰা ভালেই লাগিছিলে সেইফালে যেতিয়া গৈছিলোঁ তেতিয়া দুবা ধান একেবাৰে গৰুৱে খাই থৈ দিছিলে আৰু ইমানেই বেয়া খং উঠিছিলে কাৰ গৰু হয় জানো কিন্তু এইবাৰ তেনেকৈ দেখা নাই ভাল লাগিছে আৰু গৰুৱে যে নাই খোৱা মানুহবোৰে বান্ধিছে গৰু জেৰুৱা আছে তথাপিতো গৰুবোৰ তেনেকৈ পাৰ হৈ আহে আৰু হাত দীঘল চাৰ্ট পিন্ধি নাহিলোঁ একদম গাটো বিজ বাজ কৰি গৈছে দেই আজিকালি আধুনিক যুগ বোলে পথাৰলৈ আহোঁতে বাইকত আহে
ইখন পথাৰৰ পৰা এফালে পালোহি মানে আমাৰ মাটিবোৰ একে ঠাইতে নহয় ইফালে সিফালে য'তে ত'তে অলপ অলপকৈ আছে মানে সেইফালৰ পৰা এফালে আহিছোঁ আৰু আগৰ দিনত আমাৰ মাহঁতি বা আইতাহঁতি খোজকাঢ়ি কাঢ়ি যিমান দূৰ হ'লেও চাকি দিবলৈ যায় আজিকালি মানে আমি যিহেতু এলেহুৱা আৰু নতুনত্ব গাত লাগিছে সেইকাৰণে মানে বাইকত আহিবলগীয়া হৈছে চাওক অনুভৱ কৰোঁ মানে আমি সঁচাকৈ বহুত এলেহুৱা ঘৰৰ পৰা ইয়ালৈনো কিমান দূৰ আমিতো খোজকাঢ়িও আহিব পাৰোঁ তথাপিতো দেই বাইকখন যে লৈ আহিছে উঠি আহিছোঁ আৰু লগত ভালহে পাইছোঁ লৈ লৈছে বুলি এতিয়া ভাবিছোঁ কিন্তু আহি থাকোঁতে আমাৰ আইতাহঁতৰবোৰৰ দিনবোৰহে ভাল আছিলে কিমান দূৰৰ দূৰৰ পথাৰলৈকে একদম অমিতাৰ মাটি চাকি নহ'লে ঔটেঙাৰ মাটি চাকি লৈ পথাৰত দিবলৈ যায় আমি আৰু এলেহুৱা আৰু এইফালে ধানবোৰ একেবাৰে ওলোৱা নাই এইবোৰ চাগে দেৰিকৈ ৰোৱা হৈছিলে নেকি সেইকাৰণে এইবোৰ একেবাৰে ওলোৱা নাই মানে আগৰ পথাৰখনত অলপ হ'লেও ওলাইছিলে এইখনত একেবাৰে হোৱা নাই পথাৰৰ পৰা আহি তুলসী তল মুচি লৈছোঁ আগতে মুচি থৈ গৈছিলোঁ কিন্তু তথাপিও এতিয়া গধূলি চাকি দিব লাগিব যিহেতু সেইকাৰণে আৰু অকণমান ভালকৈ মুচি লৈছোঁ তাৰপাছত গা পা ধুই গোঁসাই ঘৰত প্ৰথম চাকি গছ দিলোঁহি তাৰপাছত তুলসী গছৰ তললৈ যাম চব ভিডিঅ' কৰি থকা হোৱা নাই মাজতে ইটো সিটো কৰি থাকিবলগীয়া হৈছে আৰু মোক ভিডিঅ' কৰি দিবলৈ ইমান কোনো মানুহো নাই নহয় এওঁক মানে জোৰ কৰি কৰক না কৈহে অকণমান কৰিছোঁ আৰু চাকি গছৰ পোহৰ যেনেকৈ উজ্জ্বল হৈছে তেনেকৈ যাতে সকলোৱে জীৱনবোৰ উজ্জ্বল হয় তাকে কামনা কৰিছোঁ আৰু সকলোৱে যাতে ভালে থাকে দেই সকলোতে চাকি বন্তি দিয়া হ'ল আৰু এতিয়া প্ৰসাদ ভাগ কৰিছোঁ তাৰপিছত চাহো খাম লগতে আৰু আপোনালোকক ক'বলৈ থাকি গৈছিলে সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ শুভেচ্ছা দিবই থাকি গৈছিলে ইমান দিব লাগি চাহ খাই দিওঁ প্ৰসাদ ভাগ কৰি ল'লোঁ সকলোৰে বাবে আৰু লগতে চাহ খাম যিহেতু পিঠা চিঠা সকলোবোৰ উলিয়াই লৈছোঁ চাহ তাহ খাই আজৰি হ'লেও এতিয়া পূৰা বনাবলৈ লাগি গৈছোঁ এতিয়া প্ৰথম বনাইছোঁ লোকেল কুকুৰা মানে আজি লক্ষী পূজা বুলি কালি খোৱা নহ'ল তাৰ আগতো মঙলবাৰ বুলি খোৱা নহ'ল সেইকাৰণে আজি কাতি বিহু দিনটো পূৰা ধুনীয়াকৈ এসাঁজ পৰিয়ালৰ সকলোৱে মিলি খাম আৰু মই এতিয়া বনাই আছোঁ লোকেল কুকুৰা বাকীবোৰ দাদাহঁতে কৰি আছে দেখাই যাম কি কি আছে আপোনাৰ লোকেল কুকুৰা যিহেতু বেটা আৰু বেটিক খাব লাগে সেইকাৰণে একেবাৰে মছলা দিয়া নাই আদা ৰচুন দিছোঁ আৰু পিঁয়াজ দিছোঁ আৰু ইয়াত দিম নৰসিংহ আপোনালোকে মোৰ আগৰ ভিডিঅ' চোৱাসকলে গম পাবই মই লোকেল কুকুৰাত নৰসিংহ দিওঁৱে মানে বেটা বেটিক নৰসিংহ দি খুৱাই ভাল পাওঁ আৰু সিহঁতেও খাবলৈ ভাল পায় আৰু স্বাস্থ্যও ভালে থাকিব সেইটো কাৰণে নৰসিংহটো দি দিওঁ জুইত বনাই থকা হৈছে হাঁহৰ মাংস মই নাই বনোৱা পিছে দাদাই বনাইছে মই এনেই মাজতে চাবলৈ আহিছোঁ একদম ধুনীয়াকৈ হৈ আছে সিজি আছে আৰু গ্ৰেভি নহয় একদম শুকানকৈ খাম বুলি কৈছে আজি আৰু জুইত বনোৱা সোৱাদটোৱে বেলেগ সেইকাৰণে জুইতে বনাইছে আৰু তাৰপাছত খুৰী ইয়াৰ মাছ ফ্ৰাই কৰিছে কাৰণ আমাৰ ঘৰত দাদা এজন আছে তেওঁ একো মাংসই নাখায় মানে যিকোনো মাংসই নাখায় সেইকাৰণে তেওঁৰ বাবে হৈছে মাছ হাই কোৱা আকৌ নাহে বোলে এয়া হৈছে কুচিয়া একদম শুকানকৈ ভজা হৈছে মানে আজি খানা ডবল ক'ব লাগে আৰু এয়া হৈছে হাঁহৰ পেটু ভাজি আলু দি পূৰা জ্বলা দি বনাইছে আৰু বহুত বেছি জ্বলা হয় খাবলৈ ভাল লাগে কিন্তু পাছদিনাহে মছলাটো ওলাই জ্বলা খালে মানে এয়া হৈছে গাহৰি চালাড পৰ্ক চালাড ক'লে শুনিবলৈ ধুনীয়া শুনে গাহৰি চালাড ক'লে বেয়া শুনে গাহৰি খাই কোনে কোনে ভাল পায় গাহৰি সোৱাদটো ক'বই নালাগে যিসকলে ভাল পায় মই ভাল পাওঁ যেতিয়া বহুত বেছি ভাল পাওঁ কিন্তু আজি চব জিতি হৈ গৈছে কাৰণে গাহৰিটো চালাডে কৰি খাইছোঁ তাৰপাছত এয়া সকলোৱে বহি গৈছোঁ ভাত খাওঁ বুলি ভাতটো খাই লওঁ ৰ'ব তাৰপাছত ভিডিঅ' কৰি আছোঁ গুড মৰ্ণিং কালি ভিডিঅ'টো মই সামৰিবলৈ নহ'ল কাৰণ ভাত চাত খাই মেলি ইটো সিটো কাম কাঁহী বাতিবোৰ ধুই লোৱা মেলাই তাৰপিছত আকৌ বেটা বেটি সিহঁতি শুইছিলে কিন্তু আকৌ মাজতে উঠিলে এই তেনেকৈ কৰোঁতে মানে ভিডিঅ'টো শেষ কৰা নহ'ল আৰু সেইটো কাৰণে আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ মানে ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি আৰু ইয়াতে সামৰোঁ বুলি ভাবিছোঁ বাকী যদি দেখাওঁ কিবা আজিৰ দিনটোৰ তেতিয়াহ'লে নতুনকৈ ভিডিঅ' কৰিম কিন্তু কালিৰ ভিডিঅ'টো আজি ইমানতে সামৰোঁ আৰু আপোনালোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ
আজি ভিডিঅ'টো দিবলৈ আৰম্ভ কৰিলোঁ যেতিয়া আজিৰ পৰা একদম ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাব। আপোনালোকক মই কথা দিছোঁ সঁচাকৈ মই আজিৰ পৰা ভিডিঅ' দিম আৰু ভাল ভিডিঅ' দিম, কাৰণ ইমান দিন ভিডিঅ' দিয়া নাই। আজিৰ পৰা আৰম্ভ কৰিছোঁ যেতিয়া আজি দিম বুলি ভাবিছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰোঁ। আপোনালোকে মোৰ চেনেলটো চাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব। আৰু লগ পাই আছোঁ আপোনালোকক মোৰ অন্য এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে আজিলৈ আহিছোঁ আৰু বাই বাই।